কেওফালে গুজৰি গুমৰি আহিলে বান, উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন। পলকতে উটি গ'ল গোহালি গৰুহাল, পলকতে নিয়তিয়ে মোক কৰিলে কঙাল। এৰা বন্ধু, সকলো শেষ আৰু ঘৰ বাৰী ভঁৰাল সকলো উটি গ'ল। খাবলৈ আনকি চাফা পানীকণো নাইকিয়া হ'ল। প্ৰকৃতিৰ ৰুখত বহুত বেয়াকৈ পৰিলো। এৰা সঁচাকৈ প্ৰকৃতিয়ে বহুত বেয়াকৈ ধ্বংস কৰিছে। কৰোণা মহামাৰীৰ পৰা হাত সাৰিছোহে, আকৌ বানৰ তাণ্ডৱ। কি যে হ'ব। এৰা চৰকাৰো এতিয়া ব্যস্ত তেওঁলোকৰ নিজৰ নিজৰ কামত। সাহায্যৰ নামত কেৱল ৰেচন পাতিকেইটাৰ বাহিৰে আন কিটোনো দিব পাৰিছে। হয় বন্ধু, ৰেচন পাতিকেইটা পালে জানো আমাৰ সুখৰ ঘৰখন আকৌ উভতাই পাম? ভঁৰাল গ'লগৈ, গোহালিৰ গৰুকেইটাও গ'ল। আগৰ অৱস্থা পাবলৈ চাগে আৰু বহু বছৰ লাগিব। বোপাহঁত, তহঁত কি কৰিছ? কোনোবাই আজি সাহায্য দিব আহিছে নেকি? মনৰ দুখটো সহ্য কৰিব পাৰিলেও পেটৰ ভোকটো জানো সহ্য কৰিব পাৰিম? নোৱাৰিছো। বুঢ়া হ'লেতো ভোক লাগিবই। আতা, তই কি এতিয়ালৈকে একো পোৱাই নাই নেকি? কালি পুৱাটো পাইছিলোঁ, কিন্তু আজি খাবলৈ একোৱেই নাইচোন। খাবলৈতো বাদ দে, বনাবলৈকো এটুকুৰা জেগা নাই অ'। আতা, কি হৈ গ'ল আমাৰ লগত? সকলো শেষ এই গাঁওখনৰ। মানুহবোৰৰ মুখ চাব নোৱাৰা হৈছোঁ। কি কৰিম আমি যেতিয়া পানী শুকাই যাব? এতিয়াতো চব পানীৰ তলতে আছে। ঢৌৱে আহি এবাৰতে সকলোবোৰ উটুৱাই লৈ গ'ল। চাৰিওফালে কেৱল পানী পানী পানী। ৰাস্তা পদূলি বুলিবলৈতো একো নোহোৱাই হ'ল। কৰোণা মহামাৰীৰ পৰা বহু ল'ৰা ছোৱালী শিক্ষাৰ পৰা আঁতৰি থাকিব লগা হৈছিল। এতিয়া সেই ঢৌ গৈছেহে, আকৌ বানৰ ফলত একেই অৱস্থা। ল'ৰা ছোৱালী স্কুল যাব নোৱাৰা হ'ল। এৰাও আতা, ঢৌৱে সকলোবোৰ উটুৱাই লৈ গ'ল। চাৰিওফালে কেৱল পানী পানী পানী। ৰাস্তা পদূলি বুলিবলৈ একোৱেই নোহোৱা হ'ল। বপাহঁত, তহঁতি চিন্তা নকৰিবি দে। আমাৰ লগত ঈশ্বৰ আছে। ঈশ্বৰে আমাক হাত পাতি ল'ব নহয়। আতা, তই ৰাতিপুৱাৰ পৰাতো একো খাবই পোৱা নাই। যা, সৌফালে মথাউৰি শিবিৰত খোৱা বস্তু দি গৈছে, তই খাই আগৈ যা। আতা, তই বেছি চিন্তা কৰি নাথাকিবি দে। বন্ধু, বানৰ কবলত গাঁৱৰ 2-3জনক উটুৱাই লৈ গৈছে বোলে। কি হ'ব এতিয়া সেইকেইজনৰ পৰিয়ালকেইটা? কি কৰিব তেওঁলোকে এতিয়া? ভাবিলেই দুখ লগা হৈছে। এৰা বন্ধু, চৰকাৰে যদি আগতেই মথাউৰিবিলাক ভালকৈ বান্ধিলেহেঁতেন, তেতিয়া আজি এই পৰিস্থিতি আমি দেখা নাপালোহেঁতেন। হাতত নাই টকা পইচা, সাহায্য কেইটানো কিমান দিন খাই থাকিব পাৰিম? ইয়াৰ পাছৰ পৰ্যায়খিনিতো আমি নিজেই কৰিব লাগিব। এৰা, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা যে আৰু এনেকুৱা কেতিয়াও নহওক, নহ'লে ভোকতে মৰিব লাগিব। ব'লা বন্ধু, এতিয়া আমি শিবিৰলৈ যাওঁ। সকলোকে অলপ যত্ন লওঁগৈ। কোনে কোনে কি পাইছে, কি খাইছে। হয়, ব'লা ব'লা বন্ধু। এইবাৰ আমাৰ মৰমৰ নৈখনে বহুত বেয়াকৈ কষ্ট দিলেও।